Sipajhar দুটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে বিধায়ক পৰমানন্দ ৰাজবংশী। 40 নং পশ্চিম কুৰুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু 14 নং উত্তৰ বৰমপুৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে বিধায়কগৰাকীয়ে। আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে কণ কণ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ এক নতুন মাত্ৰা লাভ কৰিব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে জিলা সমাজ কল্যাণ বিষয়াৰ ৰাজলক্ষী দেউৰী, প্ৰকল্প বিষয়া জিতু ডেকাকে ধৰি বহুতো লোক। অংগনবাড়ী নিযুক্তি মেধাৰ ভিত্তিতহে দিয়া হ'ব বুলি বিধায়কে উল্লেখ কৰাৰ লগতে শীঘ্ৰে অসমত আৰু 30,000 অংগনবাড়ী কেন্দ্ৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ'ব। শিপাঝাৰৰ পৰা জেক আহমেদৰ ৰিপৰ্ট, আছাম ফোকাছ। আমি কেনেকৈ ভাৰত বৰ্ষৰ এগৰাকী সুস্থ সবল নাগৰিক হিচাপে গঢ়ি তুলিম তাৰে প্ৰাক পৰীক্ষণ আৰম্ভ হয় আমাৰ ইয়াতে। সুস্থ সবল হ'বলৈ হ'লে আমি প্ৰত্যেকে এটা কথা জানো, যিটো কথা নেকি তেখেতসকলে বিশেষকৈ আমাৰ দেউৰী ডাঙৰীয়ানে কৈ আছে যে মাতৃসকলটো সুস্থ হ'ব লাগিব। আৰু সেই প্ৰকৃতিৰ সময়ছোৱাৰ পৰা যদি আমি এতিয়াই আমাৰ মাতৃসকলক যদি আমি বিহিতভাৱে ব্যৱস্থা নলওঁ তথা বিহিতভাৱে যদি ব্যৱস্থা নলওঁ তেতিয়াহ'লে তেনেকুৱাহে আমি জানিব লাগিব আৰু আমি স্থানীয় মানুহক ইয়াতে শিকাব লাগিব। গতিকে আমি মই বিশেষ ক'ব আমাৰ এই অনুষ্ঠানত যিখিনি আমাৰ ইয়াৰে শিশু আহে এই বিকাশবিলাক দিওঁ হেঁচা দি দিওঁ, সেই শিশুটো ভৱিষ্যতলৈকে বহুত প্ৰেচাৰত আহি যাব বা পিছলৈকে ভয় খোৱা হ'ব আৰু স্কুল ড্ৰপ আউট হয় বা পিছলৈকে ভয় খোৱা আৰম্ভ হয়। গতিকে আমি এই আদৰ্শ অংগনবাড়ী এই আমাৰ শিশুসকলৰ ভৱিষ্যতৰ ভাৰতীয় নাগৰিক হিচাপে সুস্থ সবল কৰি তুলিবৰ বাবে এইখন এখন পৃথকভূমি আৰু এই পৃথকভূমিখনৰ মাজেদি আমাৰ যি নেকি নেশ্যনেল এডুকেশ্যন পলিচি সেইমতে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক বিদ্যালয়, তাৰপিছত আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয় ঠিক এইধৰণে গঢ়াৰ এটা যি সোপান, সেই সোপানেৰে আজি আমি আমাৰ এই বৰমপুৰৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অংগনবাড়ী কেন্দ্ৰটো মুকলি কৰিলোঁ। আৰু এই অংগনবাড়ী কেন্দ্ৰটোৰ মুকলি কৰাৰ মাজেদি লগে লগে আমাৰ ইয়াত যিসকল ইয়াৰ লগত জড়িত আমাৰ নাৰীসকল আছে সেইসকলৰো নাৰীসকলৰ যিবিলাক নেকি প্ৰসূতিজনিত বা অন্যান্য সুস্থ সবল সন্তান জন্ম দিয়াৰ কাৰণে যিখিনি বিহিত ব্যৱস্থা সেয়াও ইয়াৰ পৰা আৰম্ভ হ'ব। সেইকাৰণে এইটো এটা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে আজি আমাৰ সমগ্ৰ এই বৰমপুৰৰ এই স্থানত এতিয়া অংগনবাড়ী আজি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি আদৰ্শ বা মাৰ্গদৰ্শনেৰে এই কেন্দ্ৰটো গঢ়ি উঠিছে। এতিয়ালৈকে আমাৰ অংগনবাড়ী যি ব্যৱস্থাটোত আমি 11টা আৰম্ভ হৈছে, 10টা আমাৰ সম্পূৰ্ণ আৰু এটা এতিয়া আৰু 2 দিনতে আমি সেইটো মুকলি কৰিম। আৰু লগে লগে আমি আৰু অন্যান্য ধৰণে এই অংগনবাড়ী কেন্দ্ৰসমূহৰ নিয়মবিলাক কিছু সলনি হৈছে আকৌ সেইমতে সেই নিয়ম অনুসৰি যাতে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰক আমি ভালকৈ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে বিহিত ব্যৱস্থা হাতত ল'ম। নাই সেইখিনি ব্যৱস্থা আমাৰ ইতিমধ্যে লোৱা হৈছে, কাৰণ ইতিমধ্যে আমি ঘোষণা কৰিছোঁ যে 2 দিনতে আমি যিবোৰ মানে নিযুক্তি হ'ব সেই নিযুক্তিত একেবাৰে মেধাভিত্তিক নিযুক্তি হ'ব আৰু একো চিন্তাই নাই। যিয়ে নেকি মানে আবেদন কৰিব সেইসকলৰ মাজত যিগৰাকী আটাইতকৈ পঢ়াৰ ক্ষেত্ৰত বা শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মানে 1 নম্বৰ তেওঁৱে পাব। আৰু আপোনালোকে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ অসম চৰকাৰে কমেও আৰু 3,000 অংগনবাড়ী কেন্দ্ৰ সমগ্ৰ অসমতে কৰাৰ কাৰণে এইবছৰ চিন্তা কৰিব বুলি আমাক কৈছিলে। আশা ৰাখিছোঁ যে 2 দিনতে ঘোষণাটো কৰিব।